বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলোৰে ভালেই আজি এই ভিডিঅ'টোত ক'বলৈ ওলাইছোঁ অসমৰ এগৰাকী কণমানি ছোৱালী যি অতি কম সময়ৰ ভিতৰতে ফেচবুক ইউটিউব ইনষ্টাগ্ৰাম আদি সকলো ছ'চিয়েল মিডিয়াত জনপ্ৰিয় হৈ উঠা হীনা কাশ্যপ আহকচোন পলম নকৰি কণমানিজনীৰ বিষয়ে জানো আহক হীনা কাশ্যপৰ ঘৰ হৈছে গুৱাহাটী লংকেশ্বৰত তেওঁ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁ পৰিয়ালত মাক দেউতাক বায়েক আছে আৰু মাকৰ নাম হৈছে সবিতা দাস দেউতাকৰ নাম তপন দাস হীনা কাশ্যপৰ ঘৰত মতা নাম অৰ্থাৎ নিকনেম হৈছে চিয়া হীনা কাশ্যপৰ বয়স হৈছে 10 বছৰ আৰু হীনা কাশ্যপৰ শিক্ষাৰ কথা ক'বলৈ গ'লে হীনা কাশ্যপ দিল্লী পাব্লিক স্কুলত শিক্ষা গ্ৰহণ কৰি আছে তেওঁ এতিয়া বৰ্তমান ক্লাছ 5ৰ আহকচোন এতিয়া আমি কিছুমান ভাল লগা তেওঁ সুন্দৰ অভিনয় চাওঁ বন্ধু বান্ধৱীসকল এয়াই আছিল হীনা কাশ্যপৰ নজনা কথা আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ